তো হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল হালৈ ভ্লগছ। তো লাইট চাইডৰ মানে একেবাৰে কমি হৈ আছে আৰু কি, এটা মোবাইল দি লাইট জ্বলাই আছোঁ, এটা মোবাইল দি ভিডিঅ' কৰি আছোঁ। তো আজি আমি মানে যাই আছোঁ যে 2020 কেনেকুৱা পৰিৱেশ, কেনেকুৱা পূজা হৈ আছে সেইবোৰ দেখাব। তো ফাৰ্ষ্ট আমি মানে যাম আৰু কি বিজনী সকলোতকৈ ডাঙৰ পূজা আৰু কি, মানে আমাৰ সকলোতকৈ ডাঙৰ দুখন পূজাত যাম। এখন হৈছে সেই বড়ো কালীবাৰীৰ আৰু এখন বিদ্যাপীঠ নামৰ হয়। তো সেইটোত যাম, চব বলক চাই থাকক ভিডিঅ'টো। কিয় আমি আহিলেই মানে কিয় গেটটো পৰি থাকে ভাই। ইয়াতে আমাৰ সৰু সুৰা গেং R15 লৈ আছে এজনে ইয়াতে সৰু সুৰা কৰি পূজা এখন চলি আছে, মানে এই ৰাস্তাৰ পূজা। চবে মানে ৰাইডাৰ, আমি সকলোৱে ৰাইডাৰ নিচিনা পূৰা ঘূৰি আছোঁ। তো আহি ইয়াতে অলপ টাইম ৰখিলোঁ, মানে আমাৰ বন্ধুবোৰ আৰু কি ফটো উঠাৰ কাৰণে মানে পূৰা উত্তাবুল হৈ আছে। ফটো উঠব এতিয়া, চাওক ফটো উঠব ইহঁতে, ফটোশ্বুট কৰিব, তাৰপিছত যাম। আৰু চাওক 2020 দুৰ্গা পূজা চাওক, কোনো মানুহ নাই, বহুতেই বেছি মানুহ কম। ৰাস্তা চাওক, এই ৰাস্তাত বাইক সোমোৱা ওলোৱা জাগা থকা নাছিল, খালী ৰাস্তা, পূৰা খালী ৰাস্তা। উঠ ফটো উঠ। দিছ ইজ 2020 ভাই, দিছ ইজ 2020। চেনিটাইজাৰ লগাব, মাস্ক নহ'লে সোমাব নেদব ভাই। কি দিন আহি গ'লে, টেম্পাৰেচাৰ চেক ভাই, কি দিন আহি গ'ল, কি পূজা। বাকী বৰষুণৰতো তাণ্ডৱ চলি আছে, ইমান কাদো হৈ আছে, উপায় নাই, এই কাদোতে ফুৰিব লাগিব। আৰু আপোনালোকে বিশ্বাস নকৰিব, এই সম্পূৰ্ণ জাগাত মানুহ সোমোৱা ওলোৱা অলপো জাগা নাথাকে, পূৰা ভিৰ হৈ থাকে। চাওক এতিয়া মানুহ নাই ভাই, দিছ ইজ 2020। আৰু প্ৰৱেশ নিষেধ, কি ভাই কি কৰোঁ আৰু, সোমাবও নেদব, প্ৰৱেশ নিষেধ। দিছ ইজ 2020 দুৰ্গা পূজা। লাইটটো নাই, ৰ'ব লাইটটো জ্বলাই লওঁ। মানে আমাৰ অভিজিত ভাইৰ লাগছে চুচু, সেই চুচু কৰা জেগা বিচাৰি আছে। প্ৰৱেশ নিষেধ বুলি লিখা আছে, মানে ফাৰ্ষ্ট আমি আহিলোঁ এতিয়া ফাৰ্ষ্ট বড়ো কালীবাৰী দুৰ্গা পূজাটোত। তো এতিয়া বড়ো কালীবাৰী দুৰ্গা পূজাটোত কি উপায় নাই, প্ৰৱেশ নিষেধ বুলি লিখা আছে। এতিয়া চাওঁ নেক্সট কোনটো পূজাত সোমাব পাৰিম, আহি আছে না? এতিয়া নেক্সট কোনটো পূজাত সোমাব পাৰিম চাওঁ। এতিয়া ইয়াৰ পাছত আমি যাম বিদ্যাপীঠ। ইয়াতে মোৰ এজন মানে বন্ধু বহি আছে, এই ভিডিঅ'ত আহিলে গম পাব, একো এতিয়া গম পোৱা নাই না, যেতিয়া ভিডিঅ' চাব তেতিয়া গম পাব। এতিয়া যাই ভাই কেনে লাগছে? ভাল লাগছে। ইয়াতে আহি ধ্ৰুৱ, কি নাম, ধ্ৰুৱজ্যোতি না, ধ্ৰুৱজ্যোতি বন্ধুক লগ পালোঁ, কলেজৰ বন্ধু হয়, চব বহুত ভাল লাগিল আৰু কি। কেনেকুৱা লাগছে? ভাল লাগছে পুৰা একদম। মানে এইখন আমাৰ বিজনীৰ ফাৰ্ষ্ট নম্বৰ আৰু কি 1 নম্বৰ দুৰ্গা পূজা হয়, এটা মানে সকলোতকৈ ডাঙৰ দুৰ্গা পূজা। এতিয়া আৰু ছেকেণ্ড কোনটো আছে বিদ্যাপীঠ না, বিদ্যাপীঠত যাম ছেকেণ্ড। ভাই আমাৰ R15 থকা ভাইটো ক'ত গ'লে? পাছফালে আছে নেকি সি? চ' এতিয়া ফাইনেলি আমি যাই আছোঁ বিদ্যাপীঠত। এতিয়া বড়ো কালীবাৰীটো ঘূৰিলোঁ, ইমান এটা মানুহ হোৱা নাই, কাৰণ কৰোণা টাইম জানে আপোনালোকে, চালে যে কৰোণা টাইমত কেনেকুৱা কৰি এই চেনিটাইজাৰ লগোৱা, টেম্পাৰেচাৰ চেক কৰা হৈ আছে। দিছ ইজ 2020 ভাই, দিছ ইজ 2020। আমাৰ R15 ভাইটা পাছফালে আছে, আহি আছে R15 লৈ পাছফালে আছে গাইজ, কি এইটো? আমাৰ এজনে ভাই আছে যি শান্তিছে বাইক চলাই গৈ আছে, ইয়াৰ লগত কোনেও পিছত বহা নাই, আৰামছে অকলে চলাই যাই আছে। ভাই ইয়াতে দেখোন পূৰা ভিৰ হৈ থাকে, এইবাৰ কিন্তু অলপো ভিৰ নাই না, পূৰা এইখিনি জেগাত ভিৰ আপোনালোকে দেখা পাব। একদম মানে সোমোৱা ওলোৱা ৰাস্তা অলপো নাথাকিব। আৰু এতিয়া চাওক, এতিয়া কি বঢ়িয়া কৰি বাইক চলাই যাই আছোঁ, সোমোৱা ওলোৱা ৰাস্তা অলপো নাথাকিব। তথাপিও আছে দিয়ক ভিৰ, ইমান এটা নাথাকা বুলি নকওঁ। আজি অষ্টমীৰ দিনা আমি ভিডিঅ'টো বনাই আছোঁ। এই ফিল্ডটোত মানুহ সোমোৱা ওলোৱা জাগা নাথাকে, পূৰা ভৰ্তি হৈ থাকে, কিন্তু এতিয়া অকল গেটৰ সন্মুখতে মানুহ আছে। চাওক ভাই কি ভিৰ নাই, একো কৰোণাই ধ্বংস কৰি দিছে দিয়ক। অলপমান মানুহ আহিছে এই দুৱাৰ মুখত, মানে এইটো সকলোতকৈ ডাঙৰ কি কয় দুৰ্গা পূজা আমাৰ বিজনীৰ, সকলোতকৈ ডাঙৰ, বহুতে বেছি ভিৰ হৈ থাকে ইয়াতে। কিন্তু এতিয়া বহুত কম ভিৰ হৈ আছে, মানে মানুহ আছে নাথাকা নহয়, কিন্তু একদম মানে কম কৰি। এতিয়া ভিতৰলৈ সোমাই যাওঁ, ভিতৰলৈ সোমাই আপোনালোকক কিছুমান দেখুৱাই আছোঁ। এইখিনি কি মাৰি থাকিব লগা হৈছে না? চাওক এটা কথা হা, ইয়াতে আহি আগতে
পণ্ডিতবিলাকে মানে এই পুৰোহিতবিলাকে প্ৰসাদ দিছিল কিন্তু এতিয়া মাস্ক দি আছে সকলোকে সঁচা কৈছোঁ এই জেগাত মাস্ক দি আছে এইটো চাওক মই দেখুৱাই আহিছোঁ মাস্ক তো ইয়াতে আমাৰ ব্ৰ'বিলাকে ফটো চটো উঠিব অলপ ফটো চটো উঠি আৰু যাম আমি সকলোৱে নেক্সট চাব মানে এইখিনিয়ে আমি দেখুৱালোঁ আৰু কি দুটা দেখুৱালোঁ দুটা দুৰ্গা পূজা ভালকৈ আৰু ইমান এটা নাই দেখুৱাব লগা এই চাওক कोरोना खुश हुआ ইয়াতে ডক্টৰক পুৰা মানে দেখুওৱা হৈছে চাওক মৃত্যুর কিরিলি নহয় বন্ধু এয়া ধেমালি কাঁদিছে আজি মানৱ জাতি করোনা কি যে এক মহামারী সৌদিকে মৃত্যুর কিরিলি নহয় বন্ধু এয়া ধেমালি কাঁদিছে আজি মানৱ জাতি করোনা কি যে এক মহামারী এ হাজুগুৱা বন্ধু বাচিবলে হাজুগুৱা বন্ধু বচাবলে হাজুগুৱা বন্ধু ৰুধিবলে হাজুগুৱা বন্ধু বহিবলে কৰোণা কৰোণা এতিয়া গাঁৱে ভূৱে ঘৰলৈ যাই আছোঁ এতিয়া মানে ঘৰলৈ আৰু কি দুখন দেখালোঁ আপোনালোকক এতিয়া এই মানে ঘৰৰ মুখে যাই আছোঁ আৰু কি ঘৰত নাযাওঁ থাকিম এতিয়া বহুত চাওঁ এতিয়া ৰাস্তাত কেইখনমান দেখুৱাব পাৰোঁ সৰু সুৰা কৰি চাওক তো নাজানো কি দেখুৱাব পাৰিলোঁ কেনেকুৱা হৈছে ভিডিঅ'টো নাজানো কিন্তু মা দুৰ্গাৰ পৰা এইটোৱে যে প্ৰাৰ্থনা কৰিছোঁ যাতে কৰোণাটো ভাল হৈ যাওক কৰোণা মানে আগৰ নিচিনাই আমাৰ পৰিৱেশটো আকৌ ঘূৰাই পাওঁ যে মানে অহা বছৰ 2021ত এনেকুৱা পৰিৱেশ দেখিবলৈও নাপাওঁ 2021ত সকলোখিনি ভাল হৈ যাওক আগৰ দৰে হৈ যাওক মা দুৰ্গালৈ এইটোৱে প্ৰাৰ্থনা কৰিছোঁ তো এইখিনি আছিল আজিৰ ভিডিঅ'টো যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব তো টিল দেন টাটা বাই বাই নেক্সট ভিডিঅ'ত লগ পাম আৰু এটা ভিডিঅ' আহিব চাগে দুৰ্গা পূজাৰ ভিডিঅ' অলপমান বিষ্ণুপুৰৰ পিনে গৈছিলোঁ 40 কিলোমিটাৰ ৰাইড আৰু কি তো সেই ভিডিঅ'টোও দিম চাওক